মাই তেতিয়াহ'লে সকলোকে মাতি থৈ আহোঁগে দেই। যা মাতি থৈ আগে, আজি ৰাতিকে ভাই পুৰা পাৰ্টি হ'ব, পাৰ্টি, বাৰ্থডে পাৰ্টি। কেইটা বজাত আহিবলৈ ক'ম পিছে মাই চবকে? চবকে 6টামান বজাত আহিবলৈ কবি আৰু। হ'ব তেতিয়াহ'লে মাই। বৈ ভণ্টি বৈ, চবকে মাতি থৈ আহোঁগে। ব'লা দাদা। সঁচাকে দিনবোৰ যে এবাৰ পটক পটক গৈছে দেই। এই যোৱা বছৰ কটীয়া হেপী বাৰ্থডে হৈ যোৱা মনতে আছে, আকৌ তাই এইবছৰ হেপী বাৰ্থডে পালেহি। যাওঁ বাৰ্থডে পাৰ্টি তৈয়াৰী কৰোঁগে। ঐ কঠীয়া পিছে কি খোৱাবি হয় তোৰ হেপী বাৰ্থডেত? পায়স, কেক, মিঠাই সেইবোৰ খুৱাম আৰু। লুচি ভাজি খুৱাব লাগিছিলে আকৌ, লুচি ভাজি খাই যে ইমান ভাল লাগে। লুচি ভাজি খাই ভাল লাগিলে নহ'ব, তোৰ এই গৰমত বনাওঁতে যে পকৰ ফাটি যায়। ভাল বস্তু বনাবলৈ হ'লে পকৰ ফাটিবই আৰু। নাই লুচি ভাজি নোখোৱাওঁ, পায়স, কেক, মিঠাই সেইবোৰহে খুৱাম। বাৰু হ'ব দে, 6টা বজাত যাম ন? 6টা বজাত যাবি, আৰু খালী হাতে নাযাবি আকৌ। মোলৈ কিবা এটা লৈ যাবি হা, হেপী বাৰ্থডে বুলি। এই কটীয়াটো যে গিফ্ট বুলি ক'লে বেলেগ বলিয়া দেই। মই জানো ই গিফ্ট ল'বলৈকে বাৰ্থডে পাতিছে। পায়স খুওৱা যে একদম উচুল কৰি দিব। বা কটীয়া, আজি তোৰ হেপী বাৰ্থডে নেকি? হয় থেপাই দা, আজি মোৰ হেপী বাৰ্থডে। কটীয়া, এইটো পিছে তোৰ কিমানতম হেপী বাৰ্থডে হয়? এইবাৰ তই কেইবছৰত ভৰি দিলি? কেইবছৰত ভৰি দিলোঁ গমেই নাপাওঁ নহয়, আজিলৈকে হিচাপেই কৰা নাই। 13 বছৰমানত ভৰি দিলোঁ চাগে, সিমানেই হ'ব। কটীয়া, মোৰ আগত ইমান গুটকাত মিছা কথা নকবি দেই। মই বিয়া নপতা আগতেই তই জন্ম হ'লি। তোৰ কি 13 বছৰহে হৈছে নে? মোৰ মতে তোৰ নাই কমেও 30+। থেপাই দা, আপুনি অকণমান বলিয়া হ'ল নেকি হা? কেনেকৈ মোৰ 30+ হ'ব? কেনেকৈ নহ'ব, ভালকৈ হিচাপ কৰিছা? নাই থেপাই দা, মই ভালকৈ হিচাপ কৰিয়ে কৈছোঁ, মোৰ 30+ নাই হোৱা, আপোনাৰ গলতি হৈছে। কটীয়া, তোৰ চালাত দাড়ি গজিলে ৰেজৰ লৈ দাড়ি কাট, কেলেই ইমান বয়স লুকোৱা বাৰু হা? দাড়িৰ লগত আকৌ কি কথা আছে? দাড়িটো কিছুমানৰ বহুত সৰুতে ওলায়। বৈ ভণ্টি গৈ থাকোঁ। থেপাই দাই যে মোৰ হেপী বাৰ্থডে দিনা যি টি কথা কৈ মোৰ মাথাটোহে গৰম কৰিছে পাই। কটীয়াই যে বেলেগ ফাঁকি কথা কয় দেই, তাৰ বোলে বয়স 13হে হৈছে। চালা আৰু কেইবছৰমান যোগ দি দিলে চচুৰ কিনাতি তই মোৰ লগৰে হবি। বাৰী ব্ৰিম মলয়া, আজি কি তোৰ হেপী বাৰ্থডে? আজি মোৰ হেপী বাৰ্থডে। সন্ধিয়াকে যাব দেই ফন্ধ্যকাই। আৰে যাম, কিয় নেযাম? পিছে হেপী বাৰ্থডেত খোৱাবি কি? গাখীৰতে বনোৱা পায়স, কেক, মিঠাই সেইবোৰ খুৱাম আৰু। কটীয়া, ভাত খুৱাই দিব লাগিছিল আকৌ, মাংস ভাত, তেতিয়াহে ভাল হ'লহেঁতেন। সেইবোৰ কৰি থাকিবলৈ আকৌ ঘৰত ইমানকৈ মানুহ নাই নহয়, এজনী মানুহে ইমানকৈ কৰিব নোৱাৰেতো। আৰে কটীয়া, মই থাকোঁতে বাৰ্থডে কিয় লৈছ ৰে? ভাত বনাবলৈ মোৰ বৰ্ণালীক পঠিয়াই দিম হ'ব? নাই, পায়স, মিঠাই, কেক সেইবোৰ যা যোগাৰ কৰিলোঁ আকৌ, এতিয়া ভাত নহ'ব আৰু। বাৰু হ'ব দে, উপায়টো নাই। আৰু সন্ধিয়াই 6টামান বজাত পোৱাকৈ যাব দেই। অ'কে। আৰু যাওঁতে মোলৈ কিবা এটা গিফ্ট লৈ যাব আকৌ, খালী মুখখন লৈ নাযাব। ধেইত তেৰিকা, পায়স খুৱাইছে, পায়সতে তাক গিফ্ট লাগে মাংস ভাত খোৱালে কথাটো বেলেগ আছিল, মাংস ভাত খোৱালে গিফ্টটো দিও ভাল লাগে। 2000 years later. আৰে ভণ্টি, মজা নালাগিব কিয়? ডেকৰেশ্যন ভাই কৰিছে কোনে? কটীয়া আৰু কটীয়া ভনীয়েকে। দাদা, তোমাৰ কথা নাজানো, মোৰ যে একদম বেলুন ফুলাই নাই, একদম মুখ বিষাই গ'ল
আৰে বিষাবইতোন, কিয়নো দুইটাই মিলি ইমানখিনি ফুলাইছোঁ, ডেক'ৰেশ্যন কৰিছোঁ। ডেক'ৰেশ্যনতে কিন্তু বহুত পইচা পানী কৰি দিলোঁ দেই। এতিয়া ৰিকভাৰ হয় নাই জানো। ঐ ভণ্টি, আৰু অলপ বাহিৰটো ডেক'ৰেশ্যন কৰিব লাগিছিলে নেকি বাৰু, হয়? দাদা নালাগে, ইয়াতকে আৰু কি ডেক'ৰেশ্যন কৰিবা বাৰু, হয়? যিমান পাৰো দুইটা একদম বঢ়িয়াছে কৰিছো, আৰু দেখিবলৈও কিমান ধুনীয়া লাগিছে। সেইটো বাৰু হয়, দেখি কিন্তু পুৰা ফেণ্টাষ্টিকেই লাগিছে। আমাৰ ৰাইজসকলচোন অহাই নাই অ', 6টাতো বাজিয়েই গ'ল। বাপৰে বাপ ফন্দ্ৰকাই, আপুনি কিন্তু কম নহয় দেই। কটীয়ালে পুৰা একদম বেলেগ গিফ্ট লৈ ল'লে। মই এবাৰ মনতে ভাবিছিলোঁ কটীয়ালে বোলো কলম কাঠ পেঞ্চিল লৈ যাওঁ নেকি। তাৰপাছত ভাবিলোঁ কলম কাঠ পেঞ্চিলটো বহুতে নিব, মই সেইকাৰণে বোলো জাতিলাওকে লৈ যাওঁ। বাৰীত পুৰা অগণন লাগি আছে। ভালে কৰিলে, ভালে কৰিলে। ঐ তহঁতি পিছে কটীয়ালে কি লৈ লৈছ? পইচা লৈ লৈছোঁ আৰু 10 টকা 10 টকা, আৰুনো কি লৈ ল'ম, হয়? ঐ ফণীধৰ, এইচোত জাতিলাও কি কৰ? কাৰোবাক বিকগে নে কি? নাই নাই থেপাইদা, কাকো নিবিকো। আজি কটীয়া ভাগত মেনি হেপী বাৰ্থডে নহয় জানো, সেইকাৰণে হেপী বাৰ্থডে খাবলৈ যাওঁ, তাক গিফ্ট দিম। ফণীধৰ তই চলা মানুহ মাৰিবি, একদম মজা। থেপাইদা, আপুনি পিছে কটীয়ালে কি ল'লে, হয়? কি ল'বি আৰু, কটীয়া চুনা কণলে ৰাইটমিটাৰ এটা লৈ লৈছোঁ, সি পুৰা লিখিব। ব'লক এতিয়া গৈ থাকোঁ, 6টা বজাত পোৱাকে মাতিছিলে, 6টাতো এতিয়া বাজিয়ে গ'ল। চৰকাৰী লেটিঙত নাহাগিবা, পানী অকণো নাঢালিবা, নহ'লে উলটি মাৰিব বেগ, ভাঙিব নাকৰ গেট, যাব লাগিব হস্পিতাল, কৰাব লাগিব বেণ্ডেজ। Yeah, boy. কটীয়া বাৰ্থডে ডেক'ৰেশ্যন দেখো, একদম ওৱে চোন লেলে ওৱে। সঁচাকে দেই, জেঠু কটীয়াই কিন্তু বহুত ধুনীয়া ডেক'ৰেশ্যন কৰিছে আকৌ। থেপাইকাই, কটীয়াই যে ঘৰত গোটেই দেৱালী লাইট লগাই দিলে নে কি কয়? কটীয়াৰ হেপী বাৰ্থডে হ'ব, তেনেকুৱাত কটীয়াই দেৱালী লাইট সোপা নলগাব, সেয়া জানো হ'ব পাৰে? কটীয়াই যি দেখিছো বিয়া পাতিলেও চচুৰ কিনাতি দেৱালী লাইট লগাব। থেপাইদা, মই যে সপোনতো ভবা নাছিলোঁ দেই আপুনি মোৰ হেপী বাৰ্থডেত অকল পেইণ্ট এটা দিব বুলি। মই ভাবিছিলোঁ আপুনি চাগে মোক পুৰা হেভি বস্তু এটা দিব। কটীয়াটো হেপী বাৰ্থডেটো এনেকুৱা বেয়া দিনত হ'ল, মই পেঞ্চন পোৱা নাই, ঘৰ চলাবলৈকে এনেকুৱা টেনচন হৈছে, তেনেকুৱাতনো তোক মই হেভি বস্তু কেনেকৈ দিওঁ? বাৰু হ'ব দিয়ক, আৰু খালি আপুনি পেঞ্চন পাই যোৱা লগালগ মোক একদম বঢ়িয়া পেন চোলা এযোৰ দিব দেই। বাৰু হ'ব দে, মোৰ চাইজৰ দিলেই হ'ব নহয়, এনেও আমি দুটা একে লগৰে হ'ম, দুইটা সমনীয়া। আৰু এহেঁতিকেইটাইও যে মোৰ হেপী বাৰ্থডে বুলি অকল 10 টকা এটাহে দিলেও, অন্ততঃ 50 টকা এটা দিব পাৰ। কটীয়া, তই বাৰ্থডে কিহৰ কাৰণে পাতিছ কিহৰ কাৰণে পাতিছ? গিফ্ট তুলিবলৈ পাতিছ মানে? তেহেঁতি সাধ্য অনুযায়ী তোক যি পায় তাকে দিছে, তাতে সন্তুষ্ট হ। তাক ইটোহে লাগে, ধেইত তেৰিকা। এতিয়া চব কথা মাৰগুলি ঢেকীয়া জুলি, তাড়াতাড়ি কেকটো এতিয়া কাটিব লাগে। যা লেতেৰি, তাড়াতাড়ি কেক লৈ আহ, ফাচৰ কাটিব লাগে, তাৰ পাছত বঢ়িয়াছে পায়স খাব লাগে। কটীয়া কিন্তু কম নহয়, গোটেই বেলুন ফুলাই উধৰ পৰা মুধলৈকে বেলুন লগাই সি অকল গিফ্ট তুলিবলৈকে বাৰ্থডে পাতিছে। A few moments later. হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে টু ইউ, হেপী বাৰ্থডে মোৰ মৰমৰ কটীয়া, হেপী বাৰ্থডে টু ইউ। থেপাইদা, প্ৰথমে আপোনাকে খুৱাই দিওঁ আৰু মুখ মেলক। মাই, এইবাৰ তই।
এইবাৰ খাব মোৰ ভণ্টি কটীয়া এডোখৰ এতিয়া আমাক খুৱাই দে ঐ নাই তহঁতক নোখুৱাওঁ তহঁতি 10 টকাহে দিছ তহঁতি যে পায়সৰ লগতহে খাবলৈ পাবি 50 টকা দিয়া হ'লে বাৰু খোৱালোহেঁতেন আৰু কটীয়া টেবুলখন এডোখৰৰ পৰা আঁতৰাই দে সকলো এডোখৰতে লেপেটি কাঢ়ি বহক এডোখৰতে বহি আছে পায়সটো খাবলৈ দিম আৰু অ' না 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 কটীয়াই আমাৰ লগত এনেকুৱা কৰিব বুলি গম পোৱা হ'লে মই যে তাক 10 টকাও নিদিলোহেঁতেন দেই তাৰ হেপী বাৰ্থডে খাবলৈ খালী মুখখন লৈ আহিলোহেঁতেন সঁচাকে ময়ো চবকে কেক খুৱাইছে আমাৰকেইটাক নোখোৱালে